পাৰোঁ তই পইচা পাতি আনছানে নাই আৰু কোনো নাহিব নেকি হাতীমে নিয়াত নাহে নেকি সেইটো মাক লগোৱা নাই নেকি দে আহোঁতে খুৰী মাতি ধৰি আনিছিলোঁ দেখোন এই মোৰ ঘৰত শাস্তি এপেটা গৰু বান্ধালে দেউতাকো ঘৰত নাই কিমান শাস্তিকে আহিছোঁ তাই দেখোন ওলাই আছোঁ বুলি ক'লা দেখা দেখি নাই আকৌ নগেনি দেখোন পইচা দেখোন যা আহিছিলোঁ আগবেলাই আহিছিনে নাই ঘৰত ক'বা নোৱাৰোঁ এই নগেনিটো প্ৰত্যেকখন মিটিঙতে মানে ক্ষতি এই মিটিঙত দিনাহে নবাত যাব লগা থাকেনে হেৰি কৰিব লাগিব দৈ পাৰোঁ এইবাৰকে হেৰি কৰিব লাগিব ফাইন কাটা কৰিব লাগিব ফাইন নহ'লে মানে মিটিঙৰ হিচাপ নিকাচৰ গণ্ডগোল কিবা গণ্ডগোল চহী তহী নাই এতিয়া আকৌ ভিডিঅ' এইবিলাক বহি দেখাব লাগিব এতিয়া ৰাইজৰ গোটৰ কুৰ্তা পাইছে কিবা পাইছে শাল পাইছে আমাৰতো একো নাই এই মহে মূৰ ঘূৰাব লগা হয় মুঠতে মাহৰ মিটিং আহিব চাহ খাওঁ চকা কাঠ দিব দি পেলাই কি ক'ব খুৰীয়ে দেখোন এইবিলাক যোগাযোগ নকৰে হেন তেন সেইবিলাক কথা নহয় নাই মিটিংখন ক্ষতি কৰিব দৰকাৰ নাই নহয় মিটিঙত আহিব লাগে খুৰী এটা মিটিং হ'লে আহিব নোৱাৰে পইচা পাতি বৰ ইচ্ছা একেবাৰে ফুট মখা নেদে পইচা মাহত হেৰি কৰিব এবাৰ কিন্তু হেৰি কৰিব কৰি পইচাত কিন্তু পইচা ভগাব লাগিব মোৰ ইমান শাস্তি হৈ চলা গম পাইছা নাই এনেই এই মই কম বুলি ভাবছিলোঁ আজি হেৰি কৰিব লাগিব এইটো মিটিঙত এইটো ক'ব লাগিব বোলে পূজাৰ আগত কোনে কিমান সুতত লৈছে গোটেইখিনি হেৰি কৰি মাৰবি নহ'লে আকৌ পইচাটো ভগাব আমাৰ শাস্তি হ'ব খুৰী 2000মান কাঠ হ'ব নহা হৈছে নহয় হেৰি কৰিলি হ'ল 2000মান কাঠ হ'বলিয়ে হ'লা হাজৰিকা বেননি ৰান্ধনি ঘৰত নে কি ঘৰত ঘৰতে পতে আছা তই মাষ্টনী খুৰী দুখামান লুচি গুড়া খুটছোঁ ৰ সেইখন নকলি হয় দেখি ৰাম ক'বা কিবা হোটেলতে কিনি আনিলি হয় কিবা কৈ বৰ খাইছে মই বৰ টান পাওঁ হ'ব তই হেৰি কৰ কি তই সৰু মূৰ নেকি সৰু মূৰত ক'বা নেদেখি তই মিটিং আছোন হিচাপ নিকাচখিনি শুনিয়া মানুহ নাই ঘূৰাই কিজানি আৰু ৰাধিকা আহিছি ৰাধিকা কিনো কৰি থাকে এই খডালত অলপ সময়ত মিটিংখন আহিব পাৰা ভাই ইমান দেৰি কৰা ভাই সদায় আহিবা ওলচলি ক'ত বাটৰ ঘূৰি যাব লগা হ'ল কোনোবা এটা আহিলে ক'ৰবাতকে অকণমান তুমি চাহ কাপ নিদিয়াকে আহিব পাৰোঁ নে বাৰু মিটিঙত দে এতিয়া কাষতে দে মাষ্টনী ঘূৰি হেৰি কৰ পইচা কেইটা লওঁ আকৌ মোৰ গৰু বান্ধা যাব লাগিব আকৌ মানুহটো নাই ঘৰত একোখন গৰু ধৰিলে হ'ল এখন ছাগলী পিনে হেপিনি লাগি আছে খালা পাৰাত থৈ আহিছোঁ দে দি পিছে হ'লি ৰাধিকা দি পইচাটো ওলাইছোঁ বাৰু খুৰী 1 টকা এটা অনা নাই 20 টকা এটা আছিল কোনোবা তহঁতে সুধে খাওক দিবাতো নোৱাৰি বিস্কুট এটা কিনোতে সেইটো পইচা খৰচ হ'ল হেৰি কৰিব লাগিব দে অহা মাহত মই দিম নহ'লে হেৰি কৰিম দেচোন দিম লাগে উঠি থিব লাগে বাইদেউ তাতে দি পেলাই হেৰি কৰিবচোন কিমান চলা শাস্তি হৈছে লকডাউন দিয়াতে খৰচ পাতি নোহোৱা হৈছে মানুহটো ক'তো যাব নোৱাৰা হৈছে আকৌ মিটিঙত নাহিলে নহয় দেখি আহিছোঁ ৰাম তই এখন এটা নুগুছে আমাৰতো শাস্তি হৈছে হ'লেও দিছোঁ আৰু কাপোৰ কিন্তু পইচা ভগাম তেতিয়ালৈকে তোৰ এইবিলাক সুত দিব লাগিব দেই এইবিলাক উঠাই দিবি ভাই দিম দে ক'তো উঠি নাযাওঁ নহয় শাস্তি হৈছে দেখিয়ে একেবাৰে এইকেইটা টকা মাৰি পেলাই একেবাৰে বিল্ডিং নবহোৱা শাস্তি হৈ আছে কাৰণে দিব পৰা নাই দিম নহয় ইমান কথা শুনিব দৰকাৰ নাই নিজে ভাত মাছ খাই পেলাই কি কথা ৰাধিকাও আহিছা দে ভালে হৈছে দে মই আকৌ ৰান্ধনি ঘৰত আছিলোঁ হেৰি কৰি চাহ চোজা কৰি সৰু হেৰি কৰিব দিছোঁ তাইক লাগব দিছোঁ আহিছোঁ আকৌ মাছি লাগে পেলাই কি পইচাটো দেওঁ মিটিঙত আৰু কোনো নাহে নে কি মই চাহ যোগাৰ কৰিছোঁ গাখীৰ নাই মই একেবাৰে পিঠুহঁতৰ ঘৰত যাই গাখীৰ কিনি আনিছোঁ 1 লিটাৰ আকৌ পেৰা বনাইছিলোঁ কালিয়ে আকৌ লুচিও বনাইছোঁ এইবাৰ চাহ যোগাৰ কৰাৰ পিছত ভাল নালাগে একেবাৰে নেমু কিয় বেয়াহে পায় আমাৰ তাত মিটিং হ'লে দেখোন মানুহবিলাক নাহে দেখোন কিয় বা নহ'লেও সেইবিলাক এখন লকডাউন দিয়াৰ কাৰণে কৰোণা হয় বুলি এতিয়া কাকে পালে বেছি হৈছে সেইকাৰণে ওলোৱা নাই কিজানি আকৌ মইতো নাহিলে নহয় সিজানি কৈছে কথা আছে আকৌ এই মৌচুমী দেখোন নাই তাই দেখোন ক'ৰবাত গৈছি কালিয়ে নে কি গৈছি তাৰপিছত আজি মই লাগ পাওঁতে দেখোন কালি কৈছি নাহোঁ বুলি 2 দিনমান তাই সেনেকৈ নাহে আকৌ বাকক গৈছি সিহঁতৰ নগেনি বাকক গৈছি খুৰী নগেনি পইচাটো মোক দিছিলে পাইছিলে দেখি একেবাৰে মই গালি শুনি মৰিব লাগি ধৰে গোটাই নগেনিয়ে আৰু দিছে হাপামেনিয়ে পইচাটো দেখে দিছে হাপামেনি বোলে নাহে কিবা বোলে পইচা বোলে কিবা অসুখৰ নিচিনা হৈছে তাই বোলে আকৌ ঘৰত ছাগলী গৰু বান্ধিব লাগিব শাস্তি হৈ গৈছে তাই বোলে পেয়াকো আছে পথাৰত বোলে পেয়াক যাব সেইকাৰণে নাহে মোক দেখে দিছে মিটিং শেষ নেকি হ'লে বৰ দেৰি হ'লা আৰু অলপ দেৰিকৈ আহিব লগা আছিলে মিটিঙৰ আৰম্ভ হোৱাই নাই এতিয়া আহিছা কিনো হেৰি কৰিবি এতিয়া আহি পেলাই নাই ঘৰতে আহি আহিব লাগে যা
তই কলিয়া নহয় ঠিকাবে আহি পেলাই মিটিঙত চাহ খাই থাকিলে নহয় একেবাৰে 3 বিঘা 4 বিঘা পেগ দিছে কঠীয়া পাক গেছি বেয়া হৈ একে নুৰুলিয়া নহয় গৃহস্থ খেদি তই কলিয়া নহয় মিটিঙত চাহ খাই বুলি আমাৰ নিমিলি নহয় ঠিকাবে খাই উঠি পেলাই মিটিঙত বহিব নহয় ভাত খেদি পেয়ে আহি পেলাই আইছি নহয় হলিও কাই পেলাই কিবা আমাৰ কি কাম নাই নি ঘৰ আমাৰো কাম বন আছে আমি এটা টাইমত আহো নে আমি কিবা চাহ খাই ঘূৰি যাওঁ মিটিঙত কাই পেলাই অলপ খবৰে আহিলে কাজিয়া নকৰি মুচলা খান পাই ভাল নাওকে চলি মাখা আছে হেৰি কৰি পেলাই ভাবো কি মাখন মিটিঙত একবাৰ লাগে নে বুলি ভাবো হ'ব দে ৰচোতৰ বহি পাৰি বেয়া পাইছে আহি পেলাই এটা পিয়া এখন আনো যায় পতকে বহি পাৰি এতিয়া চকীতে দিছে বা নহ'ল দে পিয়া এটা বহি আমাৰ পিয়া এখন আনো যায় দে হ'ব দে এতিয়া তহঁতৰ পইচা পাতি আনছে নে পইচা আনছে দি তহঁতৰ যা মাহতো অনৰে হৈছে দেই এইবাৰ উঠি দি পইচাটো এই ঘূৰি মোৰ সুত কিমান আছিলে সুতে মোলে কিমান হ'বনো লৈ হ'লেও 500 টকা এখন লৈ আহিছোঁ হেৰি কৰিব লাগিব যা মাহতে উঠি দি আৰু হেৰি কৰিবি এই 200 টকা এটা হেৰি কৰি মূলত কাটি দিবি সুতো বহুত হোৱা হৈছে 200 টকা এটা উঠি দিবি দেই এই মাছখিনি ফুৰি মই যাওঁ দে ছাগলী খাব পৰা উঠি আহিলোঁ তেতিয়া ঢেকীয়া খাব লাগি সেইকাৰণে মই জানো একেবাৰে আগত ধৰি কামেই লাগি ছাগলীকেইটা মই যাওঁ দে চাহ খাই নাখোঁ আৰু যাবি যা এই ৰাইজত কাহে সদায় বিয়া হেৰি কৰিবি যাওঁ তুমি একেবাৰে মিটিঙৰ হেৰি কৰিব লাগি আহা তই নেকি আমাৰ চাতে থাকে মোৰ কথা তই যেতে হলেও ওপৰতে মাতি থকা ৰাখোঁ কিবা একেবাৰে একেবাৰে যেতে হলেও মাতি থাকে ওপৰতে কিয়নো থাকাই বাইদেউ ওপৰতে চকুৰে অৱস্থাত চলোৱা কথাবিলাক তোক কিবা কৈছে নেকি মই তোক তো একো কোৱা নাই তই মোক সুধি ল'ব লাগি চুৰি তুলি চিকি নেকি ঘৰে হ'লে এইগিলা খাই যা নকবিচোন হিচাপ কিনি শুনছো বাৰু তহঁতে পঢ়ে হ'লে তহঁতে যদি ঠিক হৈয়ে আছে মই একেবাৰে আকৌ তাই আকৌ হেৰি কৰি দিব লগা হ'ল চাহখিনি বোলে উঠলি যাব গাখীৰ দিয়া চাহজি তাই কথাখিনি নাজানিও আকৌ সেইখিনি কৰি দিলোঁ পিয়াটা বহিব লাগব এতিয়া চকীটো গোটাবা নহ'ল দে হ'ব দে খুৰী কিনো কথাটো আছে মিটিংনো কিমান সময় হ'ব অলপ সময় বহি মাহকে পিয়াইছি যায় কিনো কথাটো আছে হ'ব দে আয়োচনে দেহি হ'লেওতো ভাল হেৰি নালগে আমাৰ নিজৰে এনেকৈ বহিব দিবা নাপালি তেতিয়া বেছি হৈ আছে দেহি একেবাৰে লাগিলা চাইতে খাবিনে মিটিং শেষ কৰি খাবি চাহ হৈছে এনেই মনে কৈছি আকৌ চাহটো খালি ভাল হ'লে এতিয়া নালাগে দে এতিয়া দিবা মিটিংখন শেষ কৰি লওঁ চাহখিনি দিব খেলি মেলি লাগে মিটিং শেষ কৰি এইবিলাক খাই যাম দে ৰান্ধি ঘৰতে পিছে হ'ব দে পিছে মই পিছে মিটিঙত অলপ শুনো হেৰি কৰি পেলাই দি চাহখিনি দিয়ে মনু গাড়ী ঘৰতো তাইক আকৌ লৈয়ে আহিবকে মনু হেৰি কৰিবিচোন এই চাহখিনি বোলে এতিয়া নাখাই বৰমাৰ ইয়াতে হেৰি কৰিবি তামোলকে দোকান কাটবিচোন মাষ্টাৰ মই এটা কথা ক'ব খুজিছিলোঁ কিনি কথা হেৰিকে নকয় এতিয়া কি আকৌ কোৱা নাই মনে মনে বহি আছা তই হেৰি এখনে ঘূৰি বাকী ইফালে গোটবিলাকে দেখোন একেবাৰে কিমান থপে সূতা পাইছে শাল পাইছে আকৌ লোন পাইছে তাৰপিছত আকৌ হেৰি 20,000 টকা চেক পাইছে আমাৰ দেখোন গোটত একোৱে নাই দেখোন কাৰো ৰাইজ ভাত খোজা নাই দেখোন শালিতাত মাথা মাৰি থাক তই মিটিং হ'লে সময়মতে আহিবা নৰা টাইমত আহিবা নৰা হেৰি পইচা পাতি দেখবি অনাৰ আহি পেলাই মাখা নাই সুতমূল মাখা নেদা মোৰ কথা সূতা লাগে শাল লাগে মাথা মাৰি থাকা কিনি বেয়া কথাটো কৈছি তাই ভাল কথাইতো কৈছি বাকী পাৱাটো হয় আমাৰতো কাৰো গুৰুত্ব নাই এতিয়া মই বাৰু সম্পাদিকা বুলি মইতো হেৰি নহয় মোৰে একেলগে গোটটো নহয় তহঁতেও অলপ হেৰি কৰিব লাগে মোৰ আকৌ ইফালে ইদে কাম থাকে ব্যস্ত উঠতে মই যাব লাগে বুলি কথা নাই নহয় তহঁতেও ল'ব পাৰা হা অলপমান এই বাকীবিলাক এতিয়া গোটৰ মিটিং ক্ষতি নকৰে সময়মতে মিটিং বহে মানুহবিলাকে সময়মতে পইচা দিয়ে আমাৰ এতিয়া কি সময়ত পইচা থিয়াৰি পেয়ে এটা নাহে দুটামান ক'ৰবাত ফুৰিব গেছি তহঁত দুটাই পেক উচাহি গধূলি বেলা এনেকৈতো মিটিং দিয়া নহয় তুমি শালতে লাগিলে নহয় চবৰে গুৰুত্ব হ'ব লাগিব আমি এতিয়া কাগজ পাতি ক্লিয়াৰ নাই একো নাই কেনেকৈ অসুবিধা ৰেকৰ্ড দেখাব লাগিব নহয় আমি দে চবে লগ হৈ পেলাই যোগাযোগ কৰিলি হ'ল আৰু বাইদেউ হেৰি কৰে হিচাপ নিকাচখিনি দি এতিয়া আৰু গধূলি হ'ল ছাগলী গৰুবোৰ বান্ধিব লাগিব সিহঁতে আকৌ চাহখিনিও খাওঁতে আকৌ পলম হ'ব নহয় হ'ব দে আৰু থাকিলে আৰু হেৰি কৰিলে যোগাযোগ কৰিলে হৈ যায় দে পিছে মই হিচাপ নিকাচখিনি দিওঁ তাতে কাম পাতি দি হাহাকাৰ নকৰিব শুলিহে নকৰিব বঢ়িয়াকৈ শুন